আজি ভিডিঅ'টো চাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে মই ওলাই ল'লোঁ কলেজ, যিহেতু মোৰ এক্সাম এতিয়াও চেছ হোৱাই নাই, হৈয়ে আছে। আজি 5 নম্বৰটো পৰীক্ষা আছে আৰু এইফালে এতিয়া মই আহি আছোঁ কলেজলৈ আৰু এয়া মই আহি গাড়ীৰ ওচৰ পাই গ'লোহি, কিন্তু মই এতিয়ালৈকে এখনো গাড়ী দেখা নাই আৰু বহুত দেৰি ৰোৱাৰ পিছত গাড়ী পালোঁ আৰু মোৰ অলপ দেৰিও হ'ল, 8টাই বাজিব হ'ল আৰু এইফালে আহি আছোঁ এতিয়া কলেজলৈ আৰু 10 মিনিটমান চাগে আজি দেৰিয়ে হ'ব। আৰু এতিয়া মই আহি পাই গ'লোহি নগাঁও আৰু কলেজো পাই গ'লোঁ, পৰীক্ষা দি পেলাই লগ পাই আছোঁ আৰু পৰীক্ষা দি মেলি মই ওলালোঁ। তাৰপিছত এতিয়া ঘৰলৈকে যাওঁগৈ, যিহেতু 1.5 ঘণ্টা পৰীক্ষা আছিলে, সোনকালেই চেছ হ'ল, 9টাৰ পৰা 10:30লৈকে। মোৰ অহা আজি 10 মিনিট লেট হ'ল, তথাপিও একো নাই, দিলোঁ বাৰু এক্সামটো। আৰু এইফালে আহি থাকোঁতে আইচক্ৰীমো কিনি আনিলোঁ। এতিয়া মই খাই গৈ থাকোঁ, যিহেতু এইকেইদিন বৰষুণে দি আছিলে, আজিহে বতৰটো মুকলি কৰিছে, কিন্তু ৰ'দ বহুত দিলে আৰু এইফালে দেখিছেনে পানী হৈ আছিলে। আজি মিনি ব্লগটো ইমানে আছিলে, বাই।